কি কমটোৱে তাত খুব ডাঙৰ এটা প্ৰশ্ন হৈ পৰিছে এতিয়া কাৰণ এনেকুৱা মুহূৰ্তত দেখা যায় বিভিন্ন কথা ক'ব মানে বাক্য আহে এটা যুগৰ অৱসান ঘটিল আমি সকলো মৰিম এদিন কিন্তু জুবিন দা মৰিব নোৱাৰে এনেকুৱা এটা আৱেগ তাৰমানে জুবিন গাৰ্গ কেতিয়াও মৰিব নোৱাৰে আজি যেতিয়া মই ক'ৰবাত আছিলোঁ গাড়ীত ঠিক বহিছোঁ মোৰ স্বামী এওঁ লগে লগে মোক কৈছে যে জুবিন গাৰ্গ আৰু নাই কৈছে হেই কৈছে নহয় সঁচাকৈ কৈছোঁ জুবিন দা আৰু নাই কথাটো তাৰমানে মানে ধিপিককৈ বুকুখন মাৰিছে কেনেকুৱা কথা আৰু সেই কথাষাৰ শুনাৰ পৰা ঘৰ আহি পোৱালৈকে এতিয়ালৈকে তাৰমানে বস্তুটোতো মানি ল'ব পৰা নাই কথাটো মৃত্যুটো সত্য আমি সকলোৱে জানো কিন্তু ক'ৰবাত পাহৰি যাওঁ মৃত্যুৰ কথা জুবিন দাৰ কথাটো শুনাৰ পিছত তাৰমানে মোৰ চকুৰ সন্মুখত যেন কিবা মৃত্যুৰ তাণ্ডৱ লীলা চলি আছে তেনেকুৱা লাগিছে তাৰমানে এক বিভীষিকা মানে জুবিন দা কেনেকৈ নোহোৱা হ'ব পাৰে জুবিন দা মৰিব নোৱাৰে আৰু সময়ো হোৱা নাই নহয় জুবিন গাৰ্গ যাবগৈলগীয়া মই এইবিলাক এতিয়া এই অপূৰণীয় ক্ষতি অমুক তমুক কেতিয়াও পূৰণ হ'ব নোৱাৰে এইবিলাক নাহে আৰু জুবিন দা নাই মানে অসমত যেন সংগীত নাই নহয় অসমত যেন আৰু সংগীত নাই কেৱল গীত বা সুৰেই নহয় তেওঁৰ কণ্ঠই নহয় তেওঁৰ যি শিশুসুলভ এটা ব্যক্তিত্ব সেই সকলোখিনিয়ে ক'ৰবাত সকলোৰে অন্তৰ চুই যায় আৰু মানে অসমৰ প্ৰতিজন অসমৰ বুলি নহয় প্ৰতিজন অসমীয়া তেজত কোনোবা এটোপাল তেজত হয়তো জুবিন গাৰ্গৰ নাম লিখা আছে বুকুৰ কোনোবা এটা কোণত হয়তো জুবিন গাৰ্গৰ নাম খোদিত হৈ আছে হয়তো নহয় আছেই গতিকে তেনেস্থলত জুবিন দা মই শেষত এইটোৱে ক'ম যে কায়িকভাৱে হয়তো নোহোৱা হ'ব পাৰে কিন্তু জুবিন গাৰ্গ কেতিয়াও মৰিব নোৱাৰে জুবিন গাৰ্গ মৰিবই নোৱাৰে তাৰমানে তেওঁৰ মৃত্যু হোৱা নাই জুবিন দাৰ লগত অভিনয় কৰিছোঁ ইমান সাৱলীল অভিনয় কৰে জুবিন দাৰ লগত কাজিয়াও লাগিছোঁ হয়তো বেলেগ ধৰণৰ এক ব্যক্তিত্ব মই ক'তো দেখা নাই তেনেকুৱা মানুহ জুবিন দা খুব উৎপতীয়া জুবিন দাৰ লগত মই চিনেমা এখন কৰিছিলোঁ ৰাজনীতি তাৰে এটা চিন আছিলে আমি গাড়ীত এনেকৈ শ্বুটিং কৰোঁ মাৰ্চিডিজ এখন আনিছিলে কনভাৰ্টিবল তো এইখিনিতে আমি শ্বুটিং কৰিছোঁ আমাৰ জু ৰোডতে জুবিন দাই চলাব মই কাষত বহি যাম যিটো স্পীডত চলাই যে জুবিন দাই মই এক্সপ্ৰেশ্যন দিম নে মই কি কৰিম ধৰিব পৰা নাই জুবিন দা একদম কুললি গাড়ীখন চলাই গৈছে কি কনফিডেঞ্চ কি আত্মবিশ্বাস সেইবিলাক কথা মনত পৰিছে ডাইলগ ডেলিভাৰী মানে খুব স্বাভাৱিকভাৱে কয় একদম নন এক্টিং যিটো এতিয়াৰ ধাৰা চলি আছে জুবিন দাৰ লগত বহুত স্মৃতি আছে ধেৰ আৰু মানে জুবিন দা অবিহনে অসমৰ সংগীতেই যেন হেৰাই যাব ক'ৰবাত ano video ka nam laga o YouTube channel box subscribe gela bell notification on gela all sel gela mabila ka hamu pin anu aru video lo ka pai bye guys